আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম ভেদাইলতাৰ ঔষধি গুণসমূহৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ডায়েৰিয়া ৰোগত ভেদাইলতা উপকাৰী। পেটৰ বিভিন্ন প্ৰকাৰৰ ৰোগ, অৰুচি, গ্ৰহণী আদিত ভেদাইলতাৰ তৰকাৰী খালে সুফল পোৱা যায়। বাত বিষত আক্ৰান্ত হ'লে ভেদাইলতাৰ ৰস খালে আৰোগ্য হয়। অৰ্শ ৰোগত ভেদাইলতাৰ শিপাৰ ৰস খাব লাগে। ভেদাইলতা শক্তিবৰ্ধক। পাত আৰু শিপাৰ ৰস নিয়মীয়াকৈ খাব লাগে। দাঁতৰ বিষ হ'লে ভেদাইলতাৰ গুটি খাব লাগে। ভেদাইলতাৰ ৰস খালে স্নায়ু ৰোগত সুফল পোৱা যায়। ভৰি হাতৰ হাড় ভাঙিলে বা মোচকা খালে ভেদাইলতা পিচি তাৰ ৰসৰ প্ৰলেপ দিলে বিষ কমে। ভেদাইলতাৰ ৰসে হজম শক্তি বঢ়ায়। ছালৰ ৰোগত ভেদাইলতাৰ ৰসৰ প্ৰলেপ দিলে সুফল পোৱা যায়। প্ৰসূতিসকলক প্ৰসৱৰ আগে পিছে ভেদাইলতাৰ চাটনি কৰি খুৱাব লাগে। গা আৰু বুকুৰ বিষত ভেদাইলতা উপকাৰী। ভেদাইলতা পেটৰ যিকোনো ৰোগৰ বাবে ৰামবাণ সদৃশ কাম কৰে। ৰোগী বা নিৰোগী যিকোনো লোকে ইয়াক নিয়মিত খালে শৰীৰত যথেষ্ট বল পায়। নতুন বা পুৰণি হাগনি, গ্ৰহণী বেমাৰত ইয়াৰ কেঁচা ৰস বা কম তাপত আঞ্জা বনাই বা চাটনি, বৰা আদি বনাই খালে ভাল ফল দিয়ে। যকৃত বা লিভাৰৰ যিকোনো সমস্যাত ভেদাইলতা খালে কাম দিয়ে আৰু লিভাৰ শক্তিশালী কৰে। গাৰ বিষ হ'লে বা দিনটো কষ্টৰ কাম কৰি গা বিষালে 10ৰ পৰা 12 শিলা পাত আৰু 2ৰ পৰা 3 কোহ নহৰু থেতেলাই একাপ পানী আৰু অকণমান নিমখ মিহলাই খালে আৰাম পায়। গাঁঠিৰ বিষ হ'লেও ভাল ফল পায়। ভেদাইলতা এলাৰ্জি ৰোগত নিয়মিত খালে উপকাৰ পায়। সন্তান প্ৰসৱৰ পিছত ভেদাইলতাত কেঁচা হালধি মিহলাই আঞ্জা বনাই খুৱাব। এনে কৰিলে প্ৰসৱৰ বিষ বেদনা কমে। হাড় ভাগিলে বা খুন্দা খাই দুখ পালে ইয়াৰ পাত বটি বান্ধি দিব আৰু দিনত 2-3 বাৰ ৰস খাব। যিকোনো ৰোগত শৰীৰ দুৰ্বল হ'লে ভেদাইলতা সুপথ্য বা টনিক হিচাপে সদায় খাব পাৰে। সৰু কেঁচুৱাৰ সঘনাই হাগনি হৈ থাকিলে ভেদাইলতাৰ কুমলীয়া ঠাৰি নাভিৰ তলত মেৰাই বান্ধি ৰাখিলে ভাল ফল পাব। ভেদাইলতা শুক্ৰবৰ্ধক, বলশক্তিদায়ক। একাংগী ৰোগত 4ৰ পৰা 5 চামুচকৈ ৰস দিনটোত 3 বাৰ খোৱাৰ উপৰি ৰসেৰে মালিচ কৰি উপকাৰ পাব। মহিলাৰ জৰায়ুজনিত যিকোনো ৰোগত খালে আৰাম পাব।